তো গাইজ এতিয়া মানে মোৰ দৰংগীত অলপমান কাম আছে, তো মই দৰংগীত যাম। তো সকলোৱে জানে বাইকত নতুনকৈ হৰণ মানে দিছে, তো আমিও নতুনকৈ মানে হৰণটো শুনি চাওঁ। তো একদম মজা, একদম পেপা ঢোল বাহ বাহ এনেকা মজা চাউণ্ড, নাচো নাচো লাগি যায়। তো গাইজ বাৰ্থডেৰ কাৰণে এটা সৰুকৈ গিফ্ট ল'লোঁ, মানে ধুনীয়া এটা চাৰ্ট চাইছিলোঁ কিন্তু সেইটো নাপালোঁ, মানে ইয়াতে গোটেইকেইটা বন্ধ। তো তো গাইজ বহুতখিনি ইয়াতে চালোঁ, মানে চাৰ্ট কিন্তু এখনো মানে ভাল নাপালোঁ। তো সেইকাৰণে সেইখন নলৈ মানে বেলেগ এটা সৰুকৈ লৈ ল'লোঁ আৰু না। আৰু আমাৰ বহুত মানে দেৰিও হৈ আছে। তো এতিয়া বাজিল 4টা আৰু আমি আছোঁ বৰ্তমান দুধনৈ মন্দিৰ। আৰু লাহেকৈ ইয়াৰ পৰা এতিয়া ওলাম, ওলাই পেলাই ডাইৰেক্ট যাম নাকি। ফিউল প্ৰায় একদম খতম হয় আৰু, কিন্তু কি আও ओके। तो इपिने सेकेंड हेन्ड मार्केट, বাইকৰ সেকেন্ড হেণ্ড মাৰ্কেট আহি আছে আৰু মানে গাড়ী একদম ধূলি 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 হৈ গ'ল। যিয়ে নহওক লং টাইম আহি আছোঁ এইপিনে, কিবা এটা ভালো লাগি আছে। তাৰপিছত আৰু হয়তো বহুত আজি মানুহবিলাক লগ পাব পাৰোঁ, কাক কাক লগ পাওঁ চব কিছু আপোনালোকক দেখুৱাম। ওপৰতো লগাই ল'লে মানে হেলমেটটো অলপ তলত আহি থাকে, আৰু মানে মই যিহেতু চশমা পিন্ধোঁ, চশমাটো মানে চকুটো অলপকৈ বিষ হৈ থাকে, কিবাকৈ কৰিব লাগিব। আৰু কি জানা গাইছ, মই মানে টেম্পুটো ইমান ভালকৈ চলাব জনা নাই। বাইকৰ কিবা এটা চাউণ্ড আহি আছে না তোৰ? গাইজ এইখনে হৈছে মণ্ডল গ্ৰাম, তো সেইটো হৈছে দুধনৈ ৰেলৱে ষ্টেচন। এইদি গ'লে ইটো ৰাস্তাতে গ'লে আপোনালোকে ৰেলৱে ট্ৰেকটো পাই যাব। এই ৰেল চেল নাহিবি দেই এইটো ৰাস্তাত। বাবা বহুতকেইটা বনাই দিলে, আজিহে দেখিলোঁ। খেতিয়কৰ ল'ৰা মই, গোৱালপাৰীয়া মই, নাজানো পঢ়িব নাজানো লিখিব, বোকা পানী